নমস্কাৰ বন্ধুসকল, মোৰ নতুন ভিডিঅ' এটা লৈ আকৌ আপোনালোকলৈ আগত আগবাঢ়ি আহিছোঁ। কিবা ভুল ভ্ৰান্তি ৰৈ গ'লেও ক্ষমা কৰি দিব মাজে মাজে। আজি কিনো ক'ম, সদায় বিহু গীত গাই আপোনালোকক অলপমান মনোৰঞ্জন দি যাওঁ। আজি ভাবিছোঁ ভগৱানৰ নাম এটাকে লওঁ, নহয়নে? আমি অসমীয়া, ভগৱানৰ নাম লোৱাটো বহুত জৰুৰী। বিশেষকৈ দিহানাম, হৰিনাম এইবোৰ আমি লৈ থাকোঁ। আজি মই ভাবিছোঁ নাম এটাকে লওঁ, আৰু এই নাম লোৱাৰ বাবে আজি গামোচাখন লৈ লৈছোঁ। গামোচাখন অবিহনে আমি নাম লোৱাটো অধৰুৱা বুলি ভাবোঁ, আৰু সেইটো কাৰণে গামোচাখন লৈ লৈছোঁ। আৰু সকলোকে মই জনাই নজনাই এটি নাম গাবলৈ লৈছোঁ। ভাল হ'লেও বেয়া হ'লেও আপোনালোকে ক'ব ভাল হৈছে নে নাই হোৱা, আপোনালোকে জনাব। মই খালি গাবলৈহে চেষ্টা কৰিছোঁ আৰু গাইছোঁ, আৰু ভগৱানৰ নাম এটা লৈছোঁ। তেন্তে মই বৰ দীঘলীয়া নকৰোঁ, গাইছোঁ, আৰু আপোনালোকে ভাল হ'লেও বেয়া হ'লেও নিশ্চয় জনাব। আহক একেলগে সকলোৱে ভগৱানৰ নাম এটা লওঁ। কৃষ্ণ কৃষ্ণ। হে ৰাম ৰাম বক্ষ্মায় সজা সজাতি, এনে সুন্দৰ দেহাতি, কোনে দিলে পৃথিৱীলৈ আনি, দুদিন নহওঁতে জমে মাৰি নিব, পুত্ৰ ভাই যাই কান্দিব বেৰি বেৰি। সকলোৱে একেলগে আহক, মই গাই যাম, লগে লগে আপোনালোকেও গাই যাব। হে ৰাম ৰাম বক্ষ্মায় সজা সজাতি, এনে সুন্দৰ দেহাতি, কোনে দিলে পৃথিৱীলৈ আনি, দুদিন নহওঁতে জমে মাৰি নিব, পুত্ৰ ভাই যাই কান্দিব বেৰি বেৰি। থৈছোঁ। কৃষ্ণ কৃষ্ণ। ভাল হ'লেও বেয়া হ'লেও আপোনালোকে জনাব, আৰু এই গীতৰ লগতে এই নামটোৰ লগতে সকলোৱে দিনটো সকলোৰে যেন মংগলময় হওক তাৰে কামনা কৰিছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আৰু লাষ্টত কথা এটা সদায় কৈ যাওঁ, আপোনালোকে মোক ছাপোৰ্ট কৰি যাব, মই আপোনালোকক ছাপোৰ্ট কৰি যাম। লাইক কমেণ্ট নিশ্চয় কৰি যাব। মই যিমান পাৰোঁ আপোনালোকক সহায় কৰি থাকোঁ, নহয়নে বাৰু? যিকিনো থৈছোঁ আজিলৈ, বৰ দীঘলীয়া নকৰোঁ। আশা কৰোঁ আপোনালোকে সকলো ভালেই আছে। ভাল ভাল কাম কৰি যাওক, ভাল আৰু আগুৱাই যাওক। থেংক ইউ, ধন্যবাদ।